স্বাগতম জনাইছোঁ আমাৰ অসমীয়া চেনেলৰে আৰু মই আজি এটা ইনকিউবেটাৰ মোৰ আজি এটা তৈয়াৰ হ'ল আৰু সেই ইনকিউবেটাৰটো কেনেকৈ কি মই ছেটআপ কৰিছোঁ আপোনালোকক দেখাইছোঁ। তো বলক মই আপোনালোকক ইনকিউবেটাৰৰ ছেটআপটো দেখাইছোঁ। এইটো আমাৰ ইনকিউবেটাৰ, এইটোৰ মই ছেটআপ দেখাইছোঁ ৰ'বা। এইটো মোৰ 200 কেপাচিটিৰ ইনকিউবেটাৰ আৰু এইটো কণ্ট্ৰলাৰ, এইটো মেইন মাল, এইটো কণ্ট্ৰলাৰ আৰু এইটো হৈছে এডাপ্টাৰ, এইটো 12 ভোল্টৰ এডাপ্টাৰ, এইটো ইনকিউবেটাৰৰ কাৰণে, এইটো চাব পাৰে এইটো। তাৰপিছত এইটো তাৰ পৰা আহিছে, কানেক্ট কৰিছোঁ প্লাগৰ পৰা, কাৰণ তাতে এটাই প্লাগ আছে সেইকাৰণে মই ইয়াত এইটো ইউজ কৰিব লগা হৈছে। তাৰপিছত এইটো মোৰ হিউমিডিটি মেচিন, এইটো হিউমিডিটি মেচিন দুটা আছে, এটা এনে আনিছোঁ এক্সট্ৰা কাৰণত, কেতিয়াবা অৰ্ডাৰ থাকে। আৰু দুটামান কণী দিয়া আছে মোৰ ইয়াত, কণী বেছি দিয়া নাই, পোৱা নাই কেইদিন। আৰু ইয়াত 3খনকৈ ট্ৰে আছে, ৰ'বা মই কণীটো থৈ লওঁ। এইটো ট্ৰে দিয়া আছে, ইয়াত 3খনকৈ ট্ৰে আছে, 1 নম্বৰ ট্ৰে এখন কণী দিয়া আছে, এইটো মই নিলাওঁ। এইখন ট্ৰে, এইখন ইয়াত এইটো 200 কেপাচিটি ইনকিউবেটাৰ, ইয়াত 200 কণী ধৰে 3খন মিলি। এইটো মই থৈ দিছোঁ, তাৰপিছত থৈ দিওঁ আৰু তলত এটা কণী আছে, ওপৰত থৈ দিওঁ ৰ'বা, ওপৰত থৈ দিলোঁ। তাৰপিছত এইটো গৰমৰ দিন কাৰণে বেছি নজ্বলে লাইট, গৰমৰ দিনত আপোনালোকৰ লাইটৰ বিল কম হয়। আৰু এইটো মোৰ ফেন, ডিচি ফেন, এইটো ডিচি ফেন। তাৰপিছত মই দুটা লাইট ইউজ কৰিছোঁ, এইটো এটা, এইটো তাৰ গৈছে ওপৰেদি চাইডেদি। আৰু মোৰ এইটো হিউমিডিটি চোৱা মেচিন, এইটো হিউমিডিটি 47 আছে, মই পানী দিয়া নাই ইয়াত, পানী দিব লাগিব, পানীটো দিয়াই নাই মই ইয়াত। আৰু আপোনালোকক যদি 200 কেপাচিটিৰ ইনকিউবেটাৰ লাগে, যিকোনো লোকেল মুৰ্গী হওক, কণী ফুটোৱা মেচিন যিকোনো লাগে মোৰ তাতে পাই যাব। এইটো মেচিনৰ একদম কম দাম, আপোনালোকে কম প্ৰাইজত পাই যাব মোৰ তাতে, মোক যোগাযোগ কৰিলে পাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।